1 নম্বৰ প্ৰশ্ন হকি খেলৰ জন্মস্থান ক'ত উত্তৰ ভাৰত নেক্সট প্ৰশ্ন ভাৰতৰ জাতীয় খেল কি উত্তৰ হকি 3 নম্বৰ প্ৰশ্ন বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বপ্ৰথম 30,000 অধিক ৰান কৰা ভাৰতীয় খেলুৱৈজন কোন উত্তৰ শচীন তেণ্ডুলকাৰ 4 নম্বৰ প্ৰশ্ন ৰামে কোন যুগত অৱতাৰ ধাৰণ কৰিছিল উত্তৰ ত্ৰেতা যুগত 5 নম্বৰ প্ৰশ্ন ৰামায়ণ মহাকাব্যৰ ৰচক কোন উত্তৰ বাল্মীকি নেক্সট প্ৰশ্ন মহাভাৰতৰ পুৰণি নামটো কি উত্তৰ জয় সংহিতা 7 নম্বৰ প্ৰশ্ন কোন দুখন দেশৰ মাজত ৰেড ক্লিফ লাইন অৱস্থিত উত্তৰ ভাৰত আৰু পাকিস্তান 8 নম্বৰ প্ৰশ্ন মেঘমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত উত্তৰ ভাৰত আৰু চীন 9 নম্বৰ প্ৰশ্ন দুৰান্দু লাইন কোন দুখন দেশৰ মাজত অৱস্থিত উত্তৰ ভাৰত আৰু আফগানিস্তান 10 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম নদী দ্বীপৰ নাম কি উত্তৰ মাজুলী 11 নম্বৰ প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন উত্তৰ ৰাজস্থান 12 নম্বৰ প্ৰশ্ন ভাৰতৰ একমাত্ৰ মৰুভূমিৰ নাম কি উত্তৰ থৰ মৰুভূমি 13 নম্বৰ প্ৰশ্ন কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় উত্তৰ গোদাবৰী 14 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘল নদীখন কি উত্তৰ গংগা নদী 15 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান নদী দুখনৰ নাম কি উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী 16 নম্বৰ প্ৰশ্ন কোনখন চহৰক মৃতকৰ চহৰ চিটি অফ দি ডেথ আখ্যা দিয়া হয় উত্তৰ মহেঞ্জোদাৰো 17 নম্বৰ প্ৰশ্ন গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল উত্তৰ লুম্বিনীত 18 নম্বৰ প্ৰশ্ন চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল উত্তৰ 1857 চনত 19 নম্বৰ প্ৰশ্ন বন্দে মাতৰম গীতৰ ৰচক কোন উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী 20 নম্বৰ প্ৰশ্ন অসমৰ পুৰণি নাম কি উত্তৰ প্ৰাগজ্যোতিষপুৰ 21 নম্বৰ প্ৰশ্ন অসমৰ শেষ ৰাজধানী ক'ত আছিল উত্তৰ যোৰহাটত 22 নম্বৰ প্ৰশ্ন অসমৰ শেষ ৰজাজনৰ নাম কি আছিল উত্তৰ পুৰন্দৰ সিং 23 নম্বৰ প্ৰশ্ন চৰাইঘাটৰ যুদ্ধত অসমৰ সেনাপতি কোন আছিল উত্তৰ লাচিত বৰফুকন 24 নম্বৰ প্ৰশ্ন হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম অসমৰ ৰজাজন কোন আছিল উত্তৰ চুহুংমুং 25 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধী কিমান চনত অসম যাত্ৰা কৰিছিল উত্তৰ 1921 চনত 26 নম্বৰ প্ৰশ্ন অসম দিৱস কেতিয়া উদযাপন কৰা হয় উত্তৰ 2 ডিচেম্বৰ 27 নম্বৰ প্ৰশ্ন ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ উত্তৰ 5 বছৰ 28 নম্বৰ প্ৰশ্ন ভাৰত ৰত্ন লাভ কৰা একমাত্ৰ ক্ৰিকেট খেলুৱৈজন কোন উত্তৰ শচীন তেণ্ডুলকাৰ 29 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকী কোন উত্তৰ জগদীপ ধনখৰ 30 নম্বৰ প্ৰশ্ন টি20 ক্ৰিকেট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2023 বৰ্ষত বিজয়ী দলটো কি উত্তৰ চেন্নাই ছুপাৰ কিংছ